ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। যেহেতু বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? আকৌ মই জুবিনদাৰ বাবে এটা আপডেটছ লৈ আপোনালোকৰ মাজত আহিলোঁ। জুবিনদাৰ ন্যায় কেতিয়া পাম? আমাৰ কোৰ্টত কেনেকুৱা কেছ হৈ আছে জুবিনদাক হত্যা কৰাৰ বাবে? সিদ্ধাৰ্থ শৰ্মা শ্যাম কানুৱে কি এই কোৰ্টত আহি কি কথা ক'বলৈ লাগিব, বা জুবিনদাৰ ন্যায়ৰ বাবে কি কাম কৰিব লাগিব, কেনেকৈ শাস্তি দিবলৈ লাগিব, এইটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ চালে গম পাবা। আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল অতি সোনকালে জুবিনদাৰ ন্যায় দিম, আৰু জুবিনদাৰ ন্যায় যদি নেদাওঁ আমি কি কয় ৰাজনীতিক বা ইলেকশ্যনত আমি বিজেপিক ভোট নেদাওঁ, এইটো কথা কৈছিল। নিশ্চিতভাৱে আমি জুবিনদাৰ ন্যায় যদি নাপাওঁ, আমি বিজেপি চৰকাৰ নহয়, কোনো কংগ্ৰেছ নহয়, আমি ভোট দিবলৈ কোনো বাধ্য নহ'ব। কিয়নো জুবিনদাৰ আমি এনেকুৱা ভাবা নাই যে জুবিনদাৰ লগত কোনো পলিটিক্স তুলনা কৰিব লাগে, এনেকুৱা ভাবা নাই। আমি কৈছোঁ জুবিনদাৰ লগত কোনো পলিটিক্স তুলনা কৰিব নালাগে। সোনকালে জুবিনদাৰ ন্যায় আগতে দিয়ক। আজি কি তাৰিখ হ'ল? ছেপ্টেম্বৰৰ 19 তাৰিখে জুবিনদাৰ মৃত্যু হৈছিলে। এতিয়া আজি মাৰ্চ, আৰু জুবিনদাৰ মৃত্যু হোৱা আজি 5 মাহ পাৰ হ'বগৈ, কিন্তু আমি জুবিনদাৰ ন্যায় পোৱা নাই। ছেপ্টেম্বৰৰ 19 তাৰিখে জুবিনদাৰ মৃত্যু হৈছিলে, হত্যা কৰা হৈছিল জুবিনদাক। এতিয়ালৈকে আমি জুবিনদাৰ ন্যায় পোৱা নাই। কিয় বাৰু? আপোনালোকে এতিয়া চাই ল'ব আমাৰ কোৰ্টত কি কথা ক'লে, কি শাস্তি দিবলৈ লাগিব। মইতো ভাবোঁ অতি সোনকালে এই হত্যাকাৰীক শাস্তি দিবলৈ লাগিব, অতি সোনকালে শাস্তি দিবলৈ লাগিব। আজি গৰিমা বৌ চিঞৰি আছে জুবিনদাৰ ন্যায় লাগে, ন্যায় লাগে। কিয় নিদিব পৰা নাই? ইমান ডাঙৰ শিল্পীক আজিলৈকে ন্যায় দিব পৰা নাই। সামান্য মানুহ কিবা দুৰ্ঘটনা হ'লে ন্যায় পাম জানো? আপোনালোকে কমেণ্ট কৰি জনাই দিব। এতিয়া চাই ল'ম বাৰু কোৰ্টত কি কথা ক'লে আমাৰ মুখ্যমন্ত্ৰী, আৰু কি কথা ক'লে, কি ঘোষণা কৰিলে, কেতিয়া শাস্তি দিব, আৰু ফাঁচি দিলে ভাল আছিল। এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু এই হত্যাগৰাকীক শাস্তি দিলে ভাল আছিল মোৰ বাবে। আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু জুবিনদাৰ বাবে এটা জয় জুবিনদা বুলি লিখি দিব। আমি পাহৰি নাযাব জুবিনদা মৃত্যু হৈছে বুলি আমি পাহৰি নাযাওঁ। জুবিনদা সদায় আমাৰ কাষত থাকিব, আৰু লাইফ টাইম জুবিনদাক আমি পাহৰিব নোৱাৰোঁ। ঠিক আছে? এতিয়া নিউজটো আপোনালোকে সম্পূৰ্ণকৈ চাই ল'লে গম পাব। ঠিক আছে, চাই লোৱা। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে, আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে, যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক, আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। যেহেতু বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব। তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয়
নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক ন্যায়ালয় আহিবই লাগিব, তেওঁলোক আহিবই লাগিব। কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছেহে। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকো সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো গেষ্ট্ৰিক, নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে। তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। আমি ইতিমধ্যে দিছোঁ, সেইখিনি হেৰি দিয়া হৈছে, যোগাযোগ কৰা হৈছে। সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব, আমি তেতিয়া সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আউটলৈ, সিমানে। মই মন্তব্য কৰিছোঁ, মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে। তেওঁ ঘটনাস্থলীত উপস্থিত আছিল, গতিকে সকলো সাক্ষ্য প্ৰমাণ তেওঁ। সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য কৰিব লাগে। তেওঁ একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ, যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব আৰু তাৰ বাহিৰে গত্যন্তৰ নাই। অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত, সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে। গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব, সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ। কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকো সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে। তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো গেষ্ট্ৰিক, নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে বাট কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে, কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে। তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন।